এয়া ডাকৰ পৰা আনা মাছ বাছি ল'লোঁ। এয়া হালধি সানিছোঁ ইয়াতে, পূৰা ঘৰুৱাভাৱে বনাম ভিডিঅ'টো। আৰু আজি মছলা কাৰী হ'ব, মছলা ফিছ কাৰী। এয়া ভাজি আছোঁ। এয়া মানে মাই মাছ ভাজি। যিটো মোৰ কিটচেন অৱস্থা নাই মানে দেখুৱাবা, কিটচেনটোৰ অৱস্থা নাই, কিন্তু উপায়ো নাই আৰু। আগতে বনোৱা, এতিয়া আৰু ল'ৰা ছোৱালীৰ লগত বেছি ধুনীয়াকৈ ৰাখিবও নোৱাৰোঁ। সজাই পৰাই ইচ্ছা যায়, পাৰিম বাৰু ল'ৰাটো স্কুলত গ'লে আমি এনেকৈ লগ হৈ থাকিম। আজি বহুত মাছ আনিলে নহয় ডাকৰ পৰা, এয়া ভাজি আছোঁ মই। এইফালেও ভাজিব লাগিব মছলা ফিছ কাৰীৰ কাৰণে। এয়া মই ৰেডি কৰি লৈছোঁ মানে আদা, নহৰু, এইটো বিলাহী লৈছোঁ, বিলাহীটো মই মিক্সিত মাৰি ল'ম। আৰু এয়া মাছ, এনেকৈ মাছবিলাক আৰু ভাজি আছোঁ। আৰু মোৰ কিটচেনটো বেছি মই যেনেকৈ থাকোঁ তেনেকৈ বনাই দিওঁ আৰু। ল'ৰা ছোৱালী দুটা আছে, এনেই বনাই থাকোঁ টাইম পাছৰ কাৰণে। মাছবিলাকে মাছত বিৰাট ৰাপ আনি থাকে, সেইকাৰণে মই এইবিলাক সাঁচি থৈ দিওঁ। দিনটো মোৰ পাকঘৰতে গুচি যায়। এইবিলাক আনিছে আৰু ক'ৰবাৰ ডাকৰ পৰা এইবিলাক। বাবু অলপ মুখখন মনে মনে থাকা অকণমান। আদাটো মই এনেও পিছত দিওঁ। আৰু ইয়াতে মানে ভাজি লোৱা আলু দিছোঁ কেইপিচমান। ফকির জাদুকর ধ্যানচাঁদ আর বাবামণির বার্থডের দিনা বাবা ইমান হাহাকাৰ নকৰে। জিৰা, ধনিয়া পাউডাৰ, এয়া ফিশ মছলা, মছলা কাৰি ৰেডি। মা ফিশ মছলা আৰু আদাটো দিয়া নাছিল মই, নহৰুটো ভাজাতে দিছোঁ, ভাজতে দিওঁ নহৰুটো। এতিয়া আদাখিনি দিলোঁ। এয়া কেনেকুৱা কালাৰ হৈছে, ধুনীয়া হৈছে কালাৰটো। অকণমান দেৰিকৈ হৈ যাব, মাছখিনি দি দিওঁ এতিয়া। ৰৌ মাছৰ ফিছ কাৰী, মছলা ফিছ কাৰী কোনে কোনে খাবা? বাবাই খাবা না? বাবাই খাবা না? মছলা ফিছ নোখোৱা? হৈ যাব। কি ধুনীয়া হেৰি বনাইছোঁ, মছলা কি কাৰী মাছৰ, ৰৌ মাছৰ মছলা কাৰী। এতিয়া অকণমান এয়া পাউডাৰ দি দিওঁ।
চিলি পাউডাৰ ৰেডি। আমাৰ মছলা কাৰি ৰেডি হৈ গ'ল। আৰু আপোনালোকে এটা বস্তু খাই পাইছেনে? মই কিন্তু বৰ ভাল পাওঁ। মাছৰ যে সেই তেলটো থাকে, সেই তেলটো মই ভাজি খাওঁ, সেইটোও বনাইছোঁ চাবচোন। বিৰাট বেয়া হৈছে চাই। এইটো বস্তু কেতিয়াবা খাই পাইছেনে? এইটো মাছৰ তেল, ইয়াৰে খালি পিঠ এটা থাকে, সেউজীয়া বা হালধীয়া। এইটো নহয়, আজি নাই পিঠটো, আজি নাই, এইটো নহয়। এই পিঠটো উলিয়াই দি ধুই পেলাই এইটো পিঁয়াজ চিয়াজ দি ধুনীয়াকৈ চাটনি এটা হ'ব। তেলটো দি ল'লোঁ, দি পেলাই মই অকণমান গৰম হ'ব দি এনেকৈ দি দিম। জলকীয়া আৰু পিঁয়াজ, নিমখ, একেলগে লাৰি দিওঁ। পিঁয়াজটো আগে ভাজি নলওঁ, একেলগে হৈ যাব। এইটো স্পেচিয়েল ডিছ এইখন। অকণমান লৰাই সিদ্ধ হ'ব। আচলতে কমকৈ দিলে হয় এই তেলটো, এতিয়া তেল তেল হ'ব, মিঠাতেলটো বেছি হৈছে, কিন্তু খাই মজা লাগিব। হৈ গ'ল এতিয়া এইখিনিৰে ভাতকেইটা খাব পাৰি। আচলতে মই বৰ ভাল পাওঁ। এয়া মোৰ প্ৰিয় চাটনিখন হৈ গ'ল। থেংকছ ফৰ ৱাচিং। মাছৰ তেল।